নমস্কাৰ আনবক্সিং এই শিতানৰ আন এটা ভিডিঅ'লৈ আজি আমি আহিছোঁ। আমি এই শিতানটোলৈ আজি বহুত দিনৰ মূৰত আহিলোঁ। আমাৰ হাতত আজি যিখন কিতাপ আছে এই কিতাপখন আজিৰ পৰা প্ৰায় ৩-৪ মাহ আগতে আমাৰ হাতত পৰিছিল। হাতত মানে আমাৰ ঘৰলৈ আহিছিল, কিন্তু মোৰ হাতত পৰাত অলপ দেৰি হ'ল, যিহেতু মই ঘৰৰ বাহিৰত প্ৰায়ে থাকোঁ। সেই যি কি নহওক, আজি সময় সুবিধা মিলাই সেই কিতাপখন আনবক্সিং কৰিম। কিতাপখন কোনে পঠিয়াইছে, কি কিতাপ পঠিয়াইছে, এই সম্পৰ্কত আপোনালোকৰ সন্মুখত মই দাঙি ধৰিম কিছু কথা। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি যিখন কিতাপ মই আনবক্সিং কৰিবলৈ লৈছোঁ সেই কিতাপৰ পেকেটটো হৈছে এইটো। স্পীড পোষ্টত পঠিয়াইছিল। মই ইতিমধ্যে কৈছোঁৱেই, বহুদিন আগতে মোৰ আমাৰ ঘৰলৈ আহিছে কিতাপখন, কিন্তু মইহে অকণমান দেৰি কৰিলোঁ এই ভিডিঅ'টো প্ৰস্তুত কৰাত। সেই যি কি নহওক, আমি আজি এই ভিডিঅ'টো আনবক্সিং কৰিম। গতিকে প্ৰথমতে কেঁচিৰে কাটিম, তাৰ পাছত চাম ইয়াত কি কিতাপ আছে, কোনে পঠিয়াইছে ইতিমধ্যে মই গম পাইছোঁ, কাৰণ পেকেটটোৰ ওপৰত লিখা আছে। সেই যি কি নহওক, ভিতৰত কি আছে এই সম্পৰ্কত অলপ বহলাই ক'ম আপোনালোকৰ সন্মুখত। চাওঁ এখন কি পঠিয়াইছে। ইয়াত আৰু কিবা থাকিব পাৰে চিঠিপত্ৰ, সেইকাৰণে ভালকৈ খুলি চোৱাটো ভাল। এদিন এনেকৈ এখন দৰকাৰী কাগজ ৰৈয়ে গৈছিল। যিকোনো একো নাই বাৰু। ইয়াৰ ভিতৰত আছে এইখিনি খুব ধুনীয়া কভাৰৰ কিতাপ এখন। এই কিতাপখন পঠিয়াইছে কিতাপ মানে আলোচনী এখনো আছে। আলোচনীখন এখন কাব্য আলোচনী, 3মহীয়া কাব্য আলোচনী। আৰু এই কাব্য আলোচনীখন, কিতাপখন, কাব্য আলোচনী দুখন পঠিয়াইছে। এইখিনি পঠিয়াইছে ঘন বৰুৱাই। ঘন বৰুৱা, তেখেতৰ ঘৰ বিশ্বনাথৰ বেদেতি জনতা। মই জনাত এগৰাকী শিক্ষক, হয়তো এতিয়া ৰিটায়াৰ্ড হৈছে, ঘন বৰুৱা। তেখেতৰ বিষয়ে মই বিতংকৈ নকওঁ, কিন্তু তেখেতৰ নামটো মোৰ মনলৈ অহাৰ লগে লগে, অৰ্থাৎ নামটো দেখাৰ লগে লগে মোৰ মনলৈ আন এটা কথা আহিছে। সেইটো হৈছে, ঘন বৰুৱাৰ লগত মোৰ বহুদিন আগতেই চিনাকি, কিন্তু কোনোদিন মই মুখামুখি হোৱা নাই। মই এখন কাব্য আলোচনী, মাহেকীয়া কাব্য আলোচনী সম্পাদনা কৰিছিলোঁ, তোমাৰ কবিতা। আজিৰ পৰা ধৰক 10 বছৰমানৰ আগতেই, বেছি হ'ল, 15 বছৰমানে হ'ল চাগে। সেই তেতিয়া ঘন বৰুৱাই কবিতা পঠিয়াইছিল তোমাৰ কবিতালৈ, আৰু তেখেতে আলোচনীখনৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছিল, তোমাৰ কবিতাৰ ক্ষেত্ৰত। সেই আলোচনীখনৰ সম্পাদক যে মই, এই কথাষাৰ হয়তো ছাৰে আজিও গম নাপায়। আজি মই খোলোচাকৈ কৈছোঁ, সেই আলোচনীখন সম্পাদনা কৰিছিলোঁ মই ছদ্মনামত, মল্লিকা দাস। এই ছদ্মনামত মই তোমাৰ কবিতা আলোচনীখন সম্পাদনা কৰিছিলোঁ আৰু প্ৰকাশ নিজেই কৰিছিলোঁ। আৰু সেই আলোচনীৰ উপদেষ্টা হিচাপে আছিল আপোনালোকৰ সকলোৰে চিনাকি মোৰ শ্ৰদ্ধেয় ৰত্ন ওজা। তেখেতৰ লগত মোৰ ঘৰুৱাভাৱে ভাল সম্পৰ্ক আছিল, জেঠা বুলি মাতিছিলোঁ, আৰু যথেষ্ট উৎসাহ দিছিল। আৰু মোৰ সেই কাব্য আলোচনীখনৰ উপদেষ্টা হিচাপে তেখেতে যথেষ্টখিনি পৰামৰ্শ আগবঢ়াইছিল। সেই যিকিনক আলোচনীখনৰ কথা ক'বলৈ গ'লে বহুত ক'ব লাগিব। আৰু সেই কাব্য আলোচনীখন
মাহেকীয়া কাব্য আলোচনী। সেই সময়ত কোনো সামাজিক মাধ্যমৰো বিশেষ ব্যৱস্থা নাছিল, আনকি মোৰ হাতত নিজাকৈ এটা মোবাইলেই নাছিল। তাৰ পাছতো হয়তো 2006-07 চন এনেকুৱা হ'ব চাগে, 6 নে 7 এনেকুৱা। গতিকে তাৰ পাছতো মই সেই মাহেকীয়া আলোচনীখন কেনেকৈ নিয়মীয়াকৈ চলাই আছিলোঁ ভাবিলে এতিয়াও আচৰিত লাগে, আচৰিত হওঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা কবিতা আহিছিল আৰু তেওঁলোকলৈ মই পঠিয়াই দিছিলোঁ। সি যি কি নহওক মাত্ৰ 5 টকা দাম আছিল আলোচনীখনৰ, আৰু শেষৰ ফালে 10 টকা কৰিছিলোঁ। ডাকযোগে পঠিয়াইছিলোঁ চবলৈকে। বহুতে আলোচনীৰ দামটো দিছিল, কিছুমানে সেই 10 টকা বা 5 টকাটো দিবলৈ টান পাইছিল। অৱশ্যে একেলগে মই 5-6টা কপি একেলগে পঠিয়াইছিলোঁ। গতিকে আলোচনীখন মই বন্ধ কৰি দিবলৈ বাধ্য হৈছিলোঁ, তোমাৰ কবিতাখন। আৰু তেতিয়াই এই ঘন বৰুৱা ছাৰে, মোৰ এতিয়াও মনত আছে, তেখেতে 1000 টকা মানি অৰ্ডাৰ কৰি পঠিয়াইছিল আলোচনীখন যাতে চলাই ৰাখিব পাৰোঁ। তেওঁ সহায় কৰিছিল। কোনোদিন চিনাকি নোহোৱা এগৰাকী মানুহ, তেখেতৰ ইমান উৎসাহ আছিল আৰু এটা ভাল কামৰ কাৰণে তেখেতে সদায় উদগনি দিছিল। আৰু সেই 1000 টকাটো আমাৰ কাৰণে যথেষ্ট আছিল, কাৰণ এটা সংখ্যাত প্ৰায় 1500 মান টকা খৰচ হৈছিল। এতিয়াতো বহুত হ'ব। গতিকে সেই 1000 টকাই এটা সংখ্যা প্ৰকাশ কৰাত যথেষ্টখিনি সহায় কৰিছিল। গতিকে তেখেতৰ উদাৰতা মই তেতিয়াই গম পাইছিলোঁ। কিন্তু ছাৰৰ লগত মোৰ যোগাযোগ নোহোৱা হৈ পৰিছিল, মই ব্যস্ত হৈ থাকিলোঁ। তাৰ পাছত সামাজিক মাধ্যমত তেখেতক লগ পাই গৈছিলোঁ, কিন্তু সেই মল্লিকা দাস যে ময়েই হওঁ সেই কথাটো চাগে তেওঁক মই কোৱা হোৱা নাই। সেই যি কি নহওক আজি ছাৰলৈ মই শ্ৰদ্ধা সহকাৰে সেই কথাখিনি জনালোঁ, আৰু ভুল হৈছে যদি ক্ষমা কৰিব। আজি মই ছাৰৰ এই ৰান্ধনী বেলি ৰ'দ এই কিতাপখন মোৰ হাতত পৰিছে। কি কিতাপ মই এতিয়াও গম পোৱা নাই, গল্প নে কবিতা, খুলি চাই নিশ্চয় গম পাম। খুলি মই দেখিলোঁ প্ৰীতি আৰু শুভেচ্ছাৰে বিজয় বেজবৰুৱালৈ, ঘন বৰুৱা বেদেতি বিহালী। তেখেতে ধুনীয়াকৈ লিখি পঠিয়াইছে মোলৈ উৎসৰ্গা কৰি পেলাই কিতাপখন। উৎসৰ্গা মানে উপহাৰ। আৰু ইয়াতে ভিতৰত এইখন কিতাপ প্ৰকাশ কৰিছে পূৰ্বায়নে। খুব সুন্দৰ কিতাপখন হাতত লৈ ভাল লাগিছে। আৰু এইখন আচলতে এখন গল্পৰ কিতাপ। এই গল্পৰ কিতাপখন পূৰ্বায়নে প্ৰকাশ কৰা, আৰু 2020 চনৰ অক্টোবৰত ইয়াত প্ৰথম প্ৰকাশ হৈছিল। মূল্য 80 টকা। বেটুপাতটো হৈছে কৌশিক কিশলয়, আৰু প্ৰকাশক মানসজ্যোতি দাস, পূৰ্বায়ন প্ৰকাশন। ইয়াতে গল্প আছে 9টা গল্প আছে। প্ৰথমটো হৈছে পানীৰ তলৰ বৰফ, ঘূৰি, অপৰাধ, চিলনী জীয়েকৰ বংশলতা, প্ৰত্যাহ্বান, ৰান্ধনী বেলিৰ ৰ'দ, অগ্নিসাক্ষী, সেন্দুৰ, অন্ধকাৰৰ এটপাল মম। এই 9টা গল্প ইয়াত সন্নিৱিষ্ট হৈছে। গতিকে গল্পকেইটা সম্পৰ্কত মই একো এতিয়া ক'ব নোৱাৰিম, কাৰণ যিহেতু মই পঢ়াই নাই। এতিয়া পঢ়িম, আৰু তেখেতৰ গল্প নিশ্চয় যথেষ্ট উন্নতই হ'ব, কাৰণ আমি আগতে 2-এটা পঢ়িছোঁ। এগৰাকী শিক্ষক হিচাপে তেখেতৰ অধ্যয়ন যথেষ্ট আছে, আৰু সেই অঞ্চলটোৰ এগৰাকী সৰ্বজন শ্ৰদ্ধেয় ব্যক্তি। গতিকে ঘন বৰুৱা ছাৰক মই ধন্যবাদ জনাইছোঁ ৰান্ধনী বেলিৰ ৰ'দ মোলৈ পঠিয়াই দিয়াৰ কাৰণে। এইখনৰ লগতে তেখেতে 2খন কাব্য আলোচনী পঠিয়াইছে। 2খন মানে এখন কাব্য আলোচনী, 2টা সংখ্যা। সেয়া হৈছে, এখন হৈছে জুলাই-ছেপ্টেম্বৰ সংখ্যা 2022 চন। নাম আলোচনীখনৰ বেদৱতী। এই বেদৱতীখন, এই কপিটো হৈছে
44তম সংখ্যা এইটো জুলাইৰ পৰা ছেপ্টেম্বৰ সংখ্যা জুলাইৰ পৰা ছেপ্টেম্বৰ হ'লে 3 মহীয়া আলোচনী 2022ৰ এই সংখ্যাটো ইয়াতে কবিতা কাৰ প্ৰকাশ হৈছে মই অলপ কৈ দিছোঁ মই প্ৰথমতে আচৰিত হৈছোঁ আৰু ভালো লাগিছে ইয়াতে কবিতাৰ প্ৰথম নামটোৱে আছে মোৰ অৰ্থাৎ কেতিয়া পঠিয়াইছিলোঁ মই কবিতাটো পাহৰিছোঁ সি যি কি নহওক বহুদিন আগতে পঠিয়াইছিলোঁ চাগে ইয়াতে প্ৰকাশ পাইছে মোৰ কবিতাটো প্ৰকাশ পাইছে তাৰ পাছত আছে মহেশ্বৰ বৰা খগেন হাজৰিকা লোকেশ্বৰী সন্দিকৈ নীতা দত্ত শিল্পীৰাণী দেৱী ৰূপামণি গগৈ তৰুণ বৰুৱা হৰেণ বৰা টংকেশ্বৰ ভৰালী বিপিন বৰা ৰুণুমণি গগৈ চুতীয়া লক্ষ্মীকান্ত শৰ্মা মিনু লাহন কুশল শৰ্মা ৰূপামণি গগৈ কুসুম শইকীয়া বৈশ্য ৰামলাল বিশ্বকৰ্মা নকুল মহন্ত ৰুণুদেৱী বৰুৱা ৰশ্মিৰেখা গোহাঁই অৰ্পণা শইকীয়া দাস বিদ্যাৰাম সিংনাৰ মঞ্জু মেছ চেত্ৰী ভাস্কৰ ডেকা কেশৱ বৰুৱা দেৱকান্ত শৰ্মা ৰোহিণী বৰা নীলিমা বৰুৱা বৰষা চুতীয়া ভীমলাল চাপকোটা নবীন চন্দ্ৰ কাকতি দিলীপ চাংমাই যশোদা চেত্ৰী নীলিমা আচাৰ্য খগেন মটক কুইন মহন্ত দীপালী বৰুৱা তাৰাৱতী গিৰি ৰুণুদেৱী বৰুৱা যুগল বৰা জাহ্নৱী গগৈ চুতীয়া উৰ্বশী গগৈ লীলিমা দাস মেছ শান্তিৰাণী দেৱী বৰুৱা বীণা দেৱী আৰু কুনুমাই দাস এইকেইগৰাকী কবিৰ কবিতা প্ৰকাশ পাইছে আৰু আনন্দৰ কথা প্ৰথম পৃষ্ঠাটোতে মোৰ কবিতাটোৱে স্থান পাইছে মোৰ অভাৱনীয়ভাৱে গতিকে ছাৰক এইকাৰণে মই ধন্যবাদ দিলোঁ সুন্দৰকৈ যে কবিতাটো তেওঁ প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰিছে আৰু মোৰ কবিতাটোৰ শিৰোনামটো হৈছে এদিন বাৰু সিহঁতে বহুত পুৰণা কবিতা এইটো মোৰ সংকলনত আছে চাগে কবিতাটো এই কবিতাটো মই পঢ়ি দিছোঁ এবাৰ বিৰক্ত হ'লেও অকণমান সময় খৰচ কৰি শুনিব কবিতাটোৰ শিৰোনাম এদিন বাৰু সিহঁতে বন্দুকৰ গুলি ভাঙি পিটি গঢ়িব পাৰিবনে নাঙলৰ ফাল নতুবা ঘঁহি মাজি চাফা কৰিব মানুহৰ বুকুৰ তেজৰ গঁৰাল বন্ধুৰ হাতৰ তৰোৱালতকৈ বাৰু এনে কি বিভীষিকাময় হ'ব পাৰে নাৰকীয় তেজৰ ঘোঁৰা প্ৰেমৰ মৃত্যুত থৰ থৰকৈ কঁপিছে স্বৰ্গৰ দুৱাৰ কেতিয়াবা বাৰু ফুলিবনে নৈৰ গৰাত দোৰোল খাই ডেম দেউগাৰ ফুল নতুবা মানুহৰ বুকুৰ পথাৰত আঘোণৰ সোৱাগমণি ধানৰ ঠোক এদিন সিহঁতে তৰোৱাল ভাঙি গঢ়িব নাঙলৰ ফাল ওফৰাই পেলাব থৌকি পাথৌ ৰক্তাক্ত স্বদেশ চকাল কবিতাটো ইমানেই এইটো সম্ভৱ 20 বছৰমান আগতে লিখা কবিতা কোনোবা এখন কাকতত তেতিয়াই প্ৰকাশ হৈছিল সেই যি কি নহওক কবিতাটোত সেই সময়ৰ এটা বাস্তৱ ছবি আছে কেনেকুৱা ছবি নিশ্চয় আপোনালোকে গম পাইছে সন্ত্ৰাসবাদৰ এটা বিৰোধী কবিতা সেই যি কি নহওক ইয়াৰ ভিতৰৰ কবিতাবোৰ নিশ্চয় ভালে হ'ব আলোচনীখন কাব্য আলোচনী হিচাপে খুবেই ভাল লাগিছে হাতত লৈ যথেষ্ট কবিতা আছে লাহে ধীৰে পঢ়িম আৰু পাৰিলে এইখনৰ সম্পৰ্কত দুআষাৰ লিখিম কোনোবা কাকতত এইটো হৈছে 44 সংখ্যা 44তম তাৰ পাছত 45তম সংখ্যা এইটো অক্টোবৰ ডিচেম্বৰ 2022 সংখ্যা বেতাৱতী এখন কাব্যালোচনী 45টা সংখ্যা প্ৰকাশ হোৱাটো সহজ কথা নহয়
দুমহীয়া তথাপি 45টা সংখ্যা প্ৰকাশ পাইছে। এইটো 45 নম্বৰ সংখ্যা, অক্টোবৰ ডিচেম্বৰ 2022। গতিকে এই ডিচেম্বৰতে এইখনৰ শেষ সংখ্যাটো মাহটো, গতিকে নিশ্চয়কৈ জানুৱাৰীৰ পৰা হ'ব, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ হয়তো ইয়াৰ 46 সংখ্যাটো হ'ব। গতিকে এটা ডাঙৰ কাম চাবলৈ গ'লে নিয়মীয়াকৈ অতদিন এইখন চলি আহিছে। গতিকে এই ক্ষেত্ৰত ইয়াৰ যিখিনি কৰ্মকৰ্তা আটাইকে মই ধন্যবাদ আৰু তেওঁলোকৰ ওচৰত কৃতজ্ঞ এইখন নিয়মীয়াকৈ চলাই থকাৰ কাৰণে। এইখনৰ সম্পাদনা পক্ষত কোন আছে চাইছোঁ বাৰু। সম্পাদক আছে দেৱৰাজ চেত্ৰী, সম্পাদক বেদৱতী। আৰু এইখনৰ শেষ পৃষ্ঠাত আছে বেদৱতী কবি চক্ৰৰ কাৰ্যনিৰ্বাহক, সম্পাদনা সমিতি গোটেইখিনি আছে। সম্পাদনা সমিতিত আছে মুখ্য উপদেষ্টা ৰবীন্দ্ৰ বৰা, উপদেষ্টা প্ৰদীপ কুমাৰ শৰ্মা, লক্ষ্মীকান্ত শৰ্মা, সভাপতি ঘন বৰুৱা, উপ সভাপতি দিগন্ত কুমাৰ দাস, সম্পাদক দেৱৰাজ চেত্ৰী, প্ৰধান সদস্য সঞ্জীৱ বৰুৱা, দীপক শৰ্মা, সদস্য তৰুণ বৰুৱা, প্ৰেম বৈষ্ণৱ, প্ৰকাশক বেদেতি কবি চক্ৰ, বেতুপাত সম্পাদনা সমিতি, মুদ্ৰণ সমন্বয় প্ৰকাশন আৰু প্ৰিণ্টাৰ্ছ নাচবৰ বিশ্বনাথ অসম। এইখন মূলতঃ বেদেতি কবি চক্ৰৰ এখন আলোচনী, কাৰণ তেওঁলোকে প্ৰকাশ কৰিছে। গতিকে বেদেতি কবি চক্ৰই এইটো খুব ভাল কাম কৰিছে। একেলগে একেলেঠাৰে অতকেইটা সংখ্যা প্ৰকাশ কৰাটো তেওঁলোকৰ কাৰণে এটা ডাঙৰ কথা আৰু এটা গৌৰৱৰ কথা। সেই যি কি নহওক, এই আলোচনীলৈ কবিতা পঠোৱাৰ ঠিকনাটো মই জনাই দিছোঁ। ঠিকনা ইয়াত 3টা দিছে। এই 3টা ঠিকনা হৈছে 1 নম্বৰ দেৱৰাজ চেত্ৰী, খাং বুৰৈঘাট, তাৰ খাং মানে গাঁও। এই খাং শব্দটোৰ লগতো আন এটা কথা জড়িত হৈ আছে, ক'ৰ পৰা আহিল খাং এই শব্দটো। গতিকে পাছত মই আলোচনা কৰিম এই সম্পৰ্কত মোৰ আন এটা চেনেলত। সেই যিকিনক প্ৰথম ঠিকনাটো হৈছে আপোনালোকৰ যদি কবিতা পঠিয়াব খোজে পঠিয়াব পাৰিব। দেৱৰাজ চেত্ৰী, খাং বুৰৈঘাট, ডাক বেদেতি, বিশ্বনাথ অসম। পিন নম্বৰ হৈছে 784179। তাৰপিছত আন এটা ঠিকনা আছে ঘন বৰুৱা, খাং জামুৱনী, ডাকঘৰ জনতা, বিশ্বনাথ। পিন নম্বৰ 784179। আৰু 3 নম্বৰ ঠিকনাটো হৈছে প্ৰদীপ কুমাৰ শৰ্মা, খাং বেদেতি, ডাকঘৰ বেদেতি, বিশ্বনাথ অসম। 784179 এইটো পিন নম্বৰ। আৰু ইয়াতে ফোন নম্বৰ কেইটামান দিছে, তাৰে মই হোৱাটছআপ নম্বৰটো কৈ দিছোঁ কেৱল 9859799274। এইটো হৈছে হোৱাটছআপ নম্বৰ। গতিকে এই হোৱাটছআপতো হয়তো আপোনালোকে কবিতা পঠিয়াব পাৰিব। যদি কোনোবাই ইচ্ছা কৰে এই হোৱাটছআপ নম্বৰত কবিতা পঠিয়াই দিব পাৰে। যথেষ্ট সুন্দৰ আলোচনী, গতিকে ইয়াত প্ৰকাশ হ'লে নিশ্চয় ভাল হ'ব। গতিকে ইয়াত যিখিনি কবিতা আছে এই কবিতাখিনি সম্পৰ্কতো কোৱাটো জটিলেই হ'ব, কাৰণ যিহেতু পঢ়াই নাই। গতিকে সময়ত পঢ়িম, পঢ়ি পৰৱৰ্তী সময়ত এই সম্পৰ্কত দুআষাৰ ক'বলৈ যত্ন কৰিম। আৰু আজিলৈ বিশেষ আগ নবঢ়াওঁ। এই বেদৱতীৰ 2টা খণ্ড আৰু ছাৰৰ ৰান্ধনী বেলিৰ ৰ'দ এই গ্ৰন্থখনৰ কাৰণে জনতাৰ ঘন বৰুৱা ছাৰক মই ধন্যবাদ আৰু তেখেতৰ ওচৰত কৃতজ্ঞ। ধন্যবাদ জনোৱাৰ লগতে মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। আমি আন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ, শুভৰাত্ৰি।